Hey guys, welcome back to my YouTube channel আৰু মই তুতুমনি আজি আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন ৰেচিপি মই আজি ঘৰতে কেৰাহীত কাপকেক বনাবলৈ লৈছো তো বলক ভিডিওটো আৰম্ভ কৰো আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেন্টত জনাবলৈ নাপাহৰিব আৰু ভিডিওটো চাই যদি ভাল পায় তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব আজি মই বনাবলৈ লোৱা কাপকেক ৰেচিপিটোৰ বাবে মই লৈছো 4 পেকেট ওৰিও বিস্কুট মই যেহেতু ওৰিও বিস্কুটেৰে কাপকেক বনাম সেই কাৰণে মই ওৰিও বিস্কুট লৈছো আপোনালোকে যিকোনো বিস্কুট ল'ব পাৰে এতিয়া মই বিস্কুট কেইখন এটা পাত্ৰত উলিয়াই লৈছো আৰু এখন এখনকৈ ভাঙি লৈছো আজি কাপকেক বনোৱাত মোক হেল্প কৰিব মোৰ মৰমৰ ভতিজি টুকুৱে এতিয়া ভাঙি লোৱা বিস্কুটখিনি মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই লৈছো আৰু তাৰ লগত দিছো 2 চামুচ চেনি আপোনালোকে বনাওতে নিজৰ টেষ্ট অনুসৰি চেনিখিনি দি ল'ব বিস্কুটত যেহেতু মিঠা থাকে সেই কাৰণে মই চেনি কমকৈ দিছো এতিয়া বিস্কুট আৰু চেনিখিনি মই গুৰি কৰি লৈছো আৰু এটা পাত্ৰত উলিয়াই লৈছো তাৰ পিছত মই দুটা কণী মিক্সিত ফেটি লৈছো আৰু বিস্কুটৰ মিশ্ৰণখিনিৰ লগত অলপকৈ এড কৰি গৈছো আৰু চামুচেৰে ভালদৰে মিহলি কৰি দিছো এতিয়া ইয়াত মই দিছো 1 চামুচ ৰিফাইন তেল দিলে কেকৰ বেটাৰটোৰ কনসিস্টেন্সিটো ভাল হয় আৰু ইয়াক ভালদৰে অলপ সময় লৰাই দিছো তাৰ পিছত ইয়াত মই দিছো আধা পেকেট ইনো আপোনালোকে বেকিং সোডাও ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ পিছতো যদি কেকৰ বেটাৰটোৰ কনসিস্টেন্সিটো অলপ ডাঠ হৈ থাকে তেনেহলে আপোনালোকে অলপমান গাখীৰ ইউজ কৰিব পাৰে এতিয়া মোৰ কেকৰ বেটাৰটো ৰেডি হৈ গল কাপকেক বনোৱাৰ বাবে মই ইয়াত লৈছো নেসকেফৰ 6টা কাপ আৰু আটাইকেইটা কাপতে আধালৈকে ভৰ্তি হোৱাকৈ কেক বেটাৰ ভৰাই লৈছো আনফালে এটা কেৰাহী 10 মিনিট মান সময়ৰ কাৰণে প্ৰি হিট কৰি লৈছো আৰু এনেকুৱা এখন ঢাকনি দি লৈছো আপোনালোকে যিকোনো ঢাকনি বা কেৰাহী থোৱা ষ্টেণ্ড ব্যৱহাৰ কৰিব পাৰে এতিয়া মই ঢাকনিখনৰ ওপৰত কাপকেক কেইটা দি লৈছো আৰু প্ৰায় 30 মিনিট সময়ৰ কাৰণে ঢাকনি লগাই থৈ দিছো 30 মিনিট হৈ যোৱাৰ পাছত এডাল মাৰি বা কাটা চামুচেৰে কেক কেইটা ফুটাই চাব আৰু যদি মাৰিডালত লাগি নধৰে তেনেহলে গম পাব যে কেক কেইটা বনি ৰেডি হৈ গল এতিয়া মই এফালকৈ কাজু বাদাম দি কেক কেইটা সজাই লৈছো আৰু এখন প্লেটত নমাই থৈ দিছো অলপ ঠাণ্ডা হোৱাৰ পিছত কাপৰ পৰা কেক কেইটা মই ভিডিঅ'ত দেখুৱাৰ দৰে উলিয়াই লৈছো আৰু এনেকৈয়ে মোৰ কাপকেক ৰেডি হৈ গল আৰু এতিয়া মই এখন প্লেটত লৈ ইয়াক সাৰ্ভ কৰিছো